সুস্বাস্থ্য সুস্থ মন in association with Vikhan Ayurved. আমি যে সিংহাসন কৰিলোঁ আজি আমি কিহৰ বিষয়ে কথা পাতিম বাৰু এনেতো সিংহাসন কৰিলে থাইৰয়েড তাৰপিছত ডিঙিটো ভালে ৰাখিবলৈ কৰে তেনে ধৰণৰ কিবা আজি আমি কথা পাতিম নেকি ডিঙিটো আচলতে সিংহাসন গান গোৱা মানুহ কৰে ন গান গোৱা মানুহ কৰে তুমিতো গান গোৱাই গাওঁ এইটো কৰা নেকি সিংহাসন কৰোঁ তোমাৰ সেই পাহাৰৰ ওপৰত কৰা ফৰেষ্টৰ মাজত নে ঘৰতে কৰা ঘৰতে কৰোঁ ওচৰৰ মানুহে চাগে গম পায় ন তুমি যোগ কৰা নহ'লেতো গুৱাহাটীততো বাঘ ওলাই থাকে লাঠি জোং লৈ ৰাতিপুৱাই আহি যাব বাঘ মাৰিবলৈ এইটো সিংহৰ নিচিনা গৰ্জন আৰু আচ্ছা নাটকো যে কৰা নাটক বা তোমাৰ সংগীত তাততো মূল তাৰ উপাদানটো কি বেছটো কি তাতে ভইচ ভাল হ'ব লাগিব যদি ভইচ মোৰ নিচিনা ভইচ যদি গান গাব নোৱাৰে কাৰণ মানে কাৰণ আগৰ দিনত মাইকৰ চিষ্টেম নাছিলে যিহেতু আগৰ দিনৰ পৰা চলি অহা এইটো হেৰি হয় তো ভইচটো ডাঙৰ হ'ব লাগিব তো ভইচ ডাঙৰ কৰাৰ কাৰণে এনেকুৱা কিছুমান আসন কৰা হয় আপোনালোকে লাইভ দেখি আছে যে মই দীপানিতাক এটা সুধিলোঁ যে মোৰ যিটো ভইচ সেইটো মই গান গাব নোৱাৰোঁ দীপানিতাই বুলি ক'লে যে এইটো বস্তু ক্লিয়াৰ তাৰমানে যে মোৰ ভইচটো লৈ পেলাই গান গাব আমি নোৱাৰোঁ তো আমি উজ্জায়ী প্ৰণায়াম কৰি আছে ৰিপুল আৰু ইৰফান আছে ইৰফান আছিক ইছলাম ৰিপুল কলিতা এইটো উজ্জায়ী প্ৰণায়াম কৰিলে আমাৰ থাইৰয়ডৰ কাৰণে ভাল আৰু মাতটো ভাল হয় তো আমি আজি কথা পাতিম কি কথা পাতিম আজি থাইৰয়ডৰ বিষয়ে মাতৰ ডিঙি কেনেকৈ ভাল কৰি ৰাখিব লাগে টনচিলাইটিছ ফ্ৰেঞ্জাইটিছ ব্ৰংকাইটিছ তাৰ লগত আমাৰ কণ্ঠটো কেনেকৈ শুৱলা হৈ থাকিব উজ্জায়ী প্ৰণায়াম আমি 3 বাৰো কৰিব পাৰোঁ আমি 10 বাৰ 11 বাৰ আমি কৰিব পাৰোঁ কিন্তু সিংহাসন আপোনালোকে 3 বাৰেই কৰিব 4 বাৰ 5 বাৰ নকৰিব 3 বাৰ কৰিবলৈ আমাৰ গুৰুসকলে আমাক কৈছে আৰু সিংহাসন কৰোঁতে এটা কথা মন কৰিব যে আমাৰ চকুটো আজ্ঞা চক্ৰত যাতে থাকে আমাৰ দৃষ্টি ইয়াত থাকিব লাগিব আৰু সিংহকো চাব সিংহই যদিও সন্মুখত চিকাৰ চাই থাকে চিকাৰৰ অন্বেষণত থাকে কিন্তু সিংহই চকুটো ইয়াত থাকে তো আমি বেলেগ ফালে চাব নালাগে আমি আজ্ঞা চক্ৰত পূৰা মনোযোগ দি পেলাই আমি সিংহাসনটো কৰিব লাগে সিংহাসন কৰিলে আৰু উজ্জায়ী প্ৰণায়াম কৰিলে তাৰ লগত আমাৰ হাস্যাসন আমি দীপানিতাই মই অকণমান হাঁহিলোৱে বাৰু আৰু মোৰ মাতটো মানে কথা এইটো কাৰণে মই ক'বলৈ গৈছোঁ যে আমাৰ ঘৰত আমাৰ যিসকল আমাতকৈ সৰু আছিলে মোৰ ভাগিন ভতিজা এইবিলাক আমাৰ যিসকলে মই যেতিয়া কলেজ পাছ কৰি ওলাই আহিলোঁ আমাৰ ঘৰত যিবিলাক পঢ়ি আছিলে তাহাঁতি যেতিয়া কিবা নাখায় বা উৎপাত কৰে বা নপঢ়ে তেতিয়া মই মায়ে মোক কয় তই ইহঁতক কিবা এটা কচোন তো তেতিয়া মোৰ মাতটো অকণমান বেলেগ ধৰণে উলিয়াই পেলাই কৰোঁ ঐ এইটো নাখাওঁ কেলে তই বিলাহীটো কিয় নাই খোৱা ভাত কেৰেলা কিয় নাই খোৱা সাধাৰণতে ল'ৰা ছোৱালীয়ে বিলাহী নাখায় ভাত কেৰেলা নাখায় ইটো নাখাওঁ সিটো নাখাওঁ কৈ থাকে তাৰপিছত আমাৰ ঘৰত এনেকুৱা এটা হৈ গ'ল দীপানিতা যে মোৰ মাতটো শুনিলে বিলাহী নোখোৱাটো বিলাহী খায় আৰু বিলাহী এবাৰ এনেকুৱা হৈছিলে মোৰ ভাগিনজনী তাই ভাত খাইছে বিলাহীটো উলিয়াই পেলাই তলত থৈ দিছে মানে টেবুলত তো মোৰ মাতটো শুনাৰ লগে লগে তলৰ পৰা বিলাহী ওলাই পেলাই খাই দিলে তাৰমানে মাতটোৰ ইমান এটা হেৰি আছে যে ষ্ট্ৰং হৈ যায় আৰু যদি সেই মাতেৰে মই গান গাবলৈ যাওঁ নিশ্চয় মানুহ সন্মুখত কোনো নাথাকিব আৰু মানুহে মানে হেৰিত চকী তেনেকুৱা নহয় ন সুৰটো ভাল হ'ব লাগিব ঠিক আছে আমি আজি কথা পাতি আছোঁ আমাৰ মাতটো কেনেকৈ ভালে ৰাখিম আমাৰ কণ্ঠৰ স্বৰ
আমি কেনেকৈ ভালে ৰাখিম এবাৰ মোৰ মনত আছে গুৱাহাটীত গ্ৰন্থমেলা হয় গ্ৰন্থমেলাত কালচাৰেল প্ৰগ্ৰেমো হয় তো সেইবাৰ আমাৰ অনুষ্ঠানটো আছিলে আমাৰ ল'ৰা ছোৱালীহঁতৰ স্কুলৰ সেই অনুষ্ঠানটো চাবলৈ ৰৈ আছিলোঁ সেই অনুষ্ঠানৰ পিছত এটা গান আছিলে এটা গানৰ অনুষ্ঠান আছিলে সংগীত পৰিৱেশন কৰিব এগৰাকী একেবাৰে মুধা ফুটা নহয় কিন্তু ভাল শিল্পীয়ে নাম থকা নহ'লে গ্ৰন্থমেলালৈ মাতি আনিছে তেওঁৰ প্ৰগ্ৰেমটো আৰম্ভ হ'ব তাৰপৰা আমি সীমিত সংখ্যক দৰ্শক তেতিয়া ৰাতি হৈছে প্ৰায় আমি 90-100জন মান আছিলোঁ যে আমি থিয় হৈছোঁ আহিবলৈ কিন্তু ভাবিছোঁ শিল্পীজনক এটা আমি যদি গুচি যাওঁ তেওঁক অপমান কৰাৰ নিচিনা হয় যে আমি তেওঁৰ গান এটা হ'লেও শুনি যাম তাৰপিছত তেওঁৰ যিটো ষ্টাইলত গান গাবলৈ আৰম্ভ কৰিলে তো আমি চিঞৰ-বাখৰ কৰা নাই বাৰু আমি গুচি আহিলোঁ কিন্তু বাকীবিলাকে চিঞৰ-বাখৰ কৰিলে যে তাক তই যা গৈ তাক কিবা কিবি তাক কৈছ মানে সেই আমি কেতিয়াবা বাহিৰৰ যি পাশ্চাত্য শিল্পীসকলত তেনেকুৱা দেখা পাওঁ যে মাইকটো আছে মাইকটো একদম বেকা কৰি পেলাই এটা ভইচ দি পেলাই আৰম্ভ কৰে তাত সেই ৰাতি সেই 11টা বা 10টা বজাত সেই তাত পৰিৱেশটো সেইটো নাখায় আল্টিমেটলি কি হ'ল আমি যেতিয়া গেটৰ পৰা ঘূৰি চাইছোঁ 10জন মানুহ নাই আৰু 10জনৰ চাগে বেছিভাগ তাৰে কলা কুশলী বা তাৰে কৰ্মকৰ্তা হ'ব পাৰে গ্ৰন্থমেলাৰ এনেকুৱা কাহিনী আছে আমাৰ স্কুল কলেজতো আছে আমাৰ এবাৰ কলেজত এনেকুৱা হ'ল আমাৰ এজন ছাৰে ভাষণ দি আছে তাৰপিছত তেওঁ ভাষণ এৰা নাই কিন্তু মানুহবিলাক গৈ শেষ হৈছেগৈ তাৰপিছত সন্মুখত এজন মানুহ আছে তাৰপিছত ভাবিছে এইজনেতো মোৰ কথা শুনি আছে তাৰপিছত তেওঁ শেষ কৰিলে আৰু যে আপুনি যে মোৰ কথাখিনি ইমান দেৰি শুনি আছে তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ তেওঁ ক'লে ছাৰ আপুনি যিখন টেবুলত আছে আপোনাৰ কিতাপ পত্ৰ পানী গিলাচ আছে সেই টেবুল ক্লথখন আচলতে মোৰ ঘৰৰ পৰা অনা সেই টেবুল ক্লথখন মই নিবলৈ ৰখি আছোঁ ৰিপৰ্টত তেনেকুৱা হৈছে নি বাৰু তেনেকুৱা কথা তুমি গান গাই পাইছা নেকি কেতিয়াবা গান গাই পোৱা নাই গান শুনি কিন্তু তোমাৰ ছোৱালীয়ে গান গায় আৰু মাতটো ভাল কৰিবৰ কাৰণে কি কৰে বাৰু আৰু কি আসন কৰিব লাগে ৰেৱাজ কৰিব লাগে আৰু সেইটো গুৱাহাটীত চবতকৈ উৎকৃষ্ট ঠাই বুলি মই ভাবোঁ বানপানীত গুৱাহাটীখন যেনেকৈ ডুবি থাকে আমাৰ যিমান শিল্পী আহে ৰাস্তাত যদি থিয় হৈ ডিঙিলৈকে থাকি ৰেৱাজ কৰে আমাৰ গুৱাহাটীৰ বানপানীত ককবকাই থকা মানুহখিনিও এটা সুবিধা হ'ব যা নহওক আমি হাস্যাসনো কৰিব লাগে নহয় জানো আৰু ছাৰ মোৰ গানৰ ছাৰে কৈছিলে দীপক মুদৈ ছাৰ তেখেতে কৈছিলে যে ওমকাৰ যোনটো আমি য়োগাত ওমকাৰ আছে সেই ওমকাৰটো যদি আমি গানৰ ৰেৱাজ আৰম্ভ কৰাৰ আগতে যদি আমি ওমকাৰটো কৰোঁ তেতিয়া খুব ভইচৰ মানে খুব ক্লিয়াৰ হয় স্পষ্ট ডাঙৰ হয় তো আমি চবে ওমকাৰ কৰোঁ তেতিয়াহ'লে আমাৰ যিসকল আমাৰ অনুষ্ঠান চাই আছে সকলোৱে ওমকাৰ কৰিব আৰু সকলোৰে মাতটো বহুত ধুনীয়া হ'ব লাগে অকল গান গাবলৈ বা নাটকৰ সংলাপ দিবলৈ নহয় দীঘলকৈ উশাহ লৈ পেলাই ওমকাৰ জপ আমি 3বাৰটো প্ৰত্যেক দিনে কৰিবই লাগে কিন্তু আমি বেছিকৈ কৰিব লাগে আৰু মই আচলতে দীপানিতা 500 বাৰলৈকে কৰি পাইছোঁ একে লেঠাৰিয়ে আৰু 500 বাৰ মাতটো ভাল হ'ল নাই মই নাজানো কিন্তু এখন বেলেগ জগতলৈ যাব পৰাৰ শক্তিটো মই ৰাস্তাটো বিচাৰি পালোঁ যে মানুহক চলিবৰ কাৰণে এটা মিনিমাম মানুহক শক্তি লাগে আৰু সেই হিচাপতকৈ বেছি আমাৰ গুৰুসকলে কয় প্ৰাৰব্ধ অৱস্থাৰ পৰা ওপৰলৈ যাবৰ কাৰণে সেই স্থিতিত পাবৰ কাৰণে উচ্চ চেতনাত
লব্ধ জীৱন এটা পাবৰ কাৰণে এই উদ্গীত প্ৰাণায়াম ওংকাৰ জপ যিমান পাৰোঁ বেছিকৈ কৰাটো খুব দৰকাৰ বাটাৰফ্লাই কৰি আছে ৰিপুলে এই বাটাৰফ্লাই আসনটো একেবাৰে সহজ আসন খুব দৰকাৰ সাইটিকা পেইনৰ কাৰণে প্ৰষ্টেটৰ কাৰণে ইউট্ৰাছ অভেৰীৰ কাৰণে খুব দৰকাৰী এইটো কৰিব লাগে তো আমি আজি কথা পাতি আছোঁ মাতটো কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰিম ধৰক আপোনালোকৰ যিসকল আমাৰ চাই আছে যদি আমাৰ দেউতা মা বয়সৰ কোনোবা আছে অনুষ্ঠান চাই পেলাই ধৰক ক'লে হেৰা চাহ একাপ দিয়াচোন তো সিগৰাকী যদি কৈ দিয়ে মই নোৱাৰোঁ দেই এতিয়া দিব মোৰ বেলেগ কাম আছে তো লাগিল নহয় ৰাতিপুৱা ৰাতিপুৱা সুস্বাস্থ্য সুস্থ মন কৈ ক'ৰবালৈ গুচি গ'ল গতিকে আমাৰ মাতটো এনেকুৱা হ'ব লাগে হেৰা অনুষ্ঠানটো আজি চালোঁ চাহ একাপ দিবানে বাৰু তো মাতটো বেলেগ হৈ গ'ল তো আমাৰ এই কণ্ঠস্বৰ শুৱলা কৰাটো বহুত দৰকাৰ আমাৰ গুৰুসকলে কয় যে আমি মোলায়ম ভাষাত শান্তিপূৰ্ণভাৱে সুন্দৰকৈ কথাবোৰ ক'ব লাগে তেতিয়া গালি পাৰিলেও তেওঁৰ গাত নালাগে কিন্তু মোৰ অকণ বিপৰীত স্বভাৱ বাৰু যিয়ে নহওক মানুহে যিসকলে জানে মোক তেনেকৈ লৈছে যে মই ভাল কথা এটা ক'লেও বোলে মোৰ মাতটো ৰাফ হৈ যায় তো মানুহে গালি পৰা বুলি ভাবে তেনেকুৱা হয় নেকি পাইছেনে হয় তেনেকুৱা দেখিছোঁ বাৰু পাইছোঁ মানে ভাল কথাটো টানকৈ ওলাই যায় ন হয় তো এনেকুৱা অসুবিধা মানুহৰ হয় আৰু সেইকাৰণে আমি কণ্ঠামৃত এটা টেবলেট আছে চুহি চুহি খাব লাগে চুপি পেলাই আৰু সেই কণ্ঠামৃতটো আমাৰ ডিঙিৰ অসুবিধা কেৱল যে মাতটোৰ কাৰণে নহয় ডিঙি সুৰসুৰাই থাকে ঠাণ্ডা পানী খালে ডিঙিটোত অসুবিধা হয় সেইটো কাৰণে কণ্ঠামৃতটো খাব লাগে আৰু দিব্য পেয় সেইটো গৰম কৰি অলপ ঠাণ্ডা কৰি এইটো গাৰ্গল কৰিব পাৰে কুলি কৰিব পাৰে আৰু দিব্য পেয়টো ৰেগুলাৰ আমি খাব লাগে আৰু তাৰ লগে লগে আমি দিব্য পেয় যদি ঘৰত নাই আমি আচলতে ডিঙিটো চাফা কৰিবৰ কাৰণে ডিঙিত এটা লেলাৱতি থাকি যায় সেই লেলাৱতিটো কেতিয়াবা জাৰ্ম হৈ যায় তাতে বীজাণু এৰি থৈ যায় সেই লেলাৱতিটো উলিয়াই পেলাব লাগে নাইবা গৰম পানী তাক ধুই দিব লাগে অকণমান উতলা পানী আমি খাব লাগে গাৰ্গল কৰিব লাগে বা নিমখ পানী তেনেকৈ গাৰ্গল কৰিব লাগে আৰু নাইবা আমি ষ্টিম ল'ব লাগে ধৰক গৰম পানী আমি এটা কেটলিত লৈ পেলাই মুখেৰে শুপিলোঁ তাৰ ভাপটো গুচি গ'ল নাকেৰেও আমি তাৰ যিখিনি আমাৰ কেপাচিটি সেইখিনি আমি লৈ পেলাই আমি নাকটো তেনেকৈ কৰি পেলাই মাতটো আমি ভালে ৰাখিব পাৰোঁ তাৰ লগে লগে আমাৰ ফ্ৰেঞ্জাইটিছ ব্ৰংকাইটিছ হ'লেও আমাৰ মাতটো ভাঙি যায় সেইদিনা এজন মানুহ লগ পালোঁ তেওঁৰ মাতটো ভাঙি গৈছে মাতটো বহি গৈছে বহুত ক্ষেত্ৰত এইখিনিত মানুহৰ অলপ সাৱধানতা এইটো কাৰণে ল'ব লাগে চিকিৎসকৰ ওচৰত গৈ পৰামৰ্শ ল'ব লাগে যে মাতটো যেতিয়া সৰু হৈ যায় মাতটো নাইকিয়া হৈ যায় মাতটো ভাঙি যায় তেতিয়া বহুত ক্ষেত্ৰত দেখা যায় যে এটা গুৰুতৰ ৰোগ হৈ যায় ডিঙিত বা কণ্ঠনলীত হয়তো কেতিয়াবা কেঞ্চাৰাইটিছ তাৰ ভাইৰাছটো বাঢ়ি যায় সেইটো কাৰণে মাতটো কেতিয়াবা নাইকিয়া হৈ যায় সেইকাৰণে আমি উজ্জায়ী প্ৰাণায়ামটো ৰেগুলাৰ কৰিব লাগে সিংহাসনটো ৰেগুলাৰ কৰিব লাগে হাস্যাসনটো আমি হাঁহিয়ে থাকোঁ দিনটোত তাৰ লগে লগে আমি কচু খাব লাগে কচু খালে কচু তাত জালুক দি পেলাই খাওঁ তেতিয়া আমাৰ ডিঙিত থকা জাৰ্মটো নাইকিয়া হৈ যায় ডিঙিটো পৰিষ্কাৰ হৈ যায় মাতটো আমাৰ তেতিয়া ভাল হ'ব পাৰে আৰু ঠিক তেনেদৰে আমি জালুক দি পেলাই অন্য আমি আঞ্জা যিবিলাক খাওঁ তেনেদৰে আমি জালুক আমি চাহত দি পেলাই খাব পাৰোঁ দিব্য পেয়ত আমি জালুকটো তাত দিয়া থাকে তাত সৰহকৈ দি পেলাই আমি খাব পাৰোঁ তাৰ লগত লং ডালচেনি জালুক সেইকেইটা মিলাইও আমি বেলপাতৰ এটা চাহপাত পায় বেলৰ টি পায় সেই তাত আমি সেইটো মিহলাই আমি খাব পাৰোঁ বা চাহত আমি দি পেলাই খাব পাৰোঁ তেজপাতটো এটা দৰকাৰী আমাৰ কণ্ঠৰ শুৱলাৰ কাৰণে আৰু যেতিয়া কণ্ঠ ভাঙি যায় তেতিয়াও আমাৰ প্ৰব্লেম হয় তো সেইকাৰণে আমি আমাৰ যোগাভ্যাস প্ৰত্যেক দিনে কৰিব লাগে কপালভাতি কৰি আছে আৰু তুমি সৰ্বাংগখন কৰিছিলা আজি কৰা আকৌ তোমাৰ সৰ্বাংগখন চাই বহুতে কৰিবলৈ শিকিছে সেইদিনা এজনে কৈছে যে মই সৰ্বাংগখন কৰিব নোৱাৰিম বুলি ভাবিছিলোঁ যে আপুনি ক'লে যে ৱালত ভৰিকেইটা দি পেলাই কৰিব পাৰোঁ যে আপোনালোকৰ অনুষ্ঠানত দীপান্বিতে কৰি ইমান ধুনীয়াকৈ দেখুৱাইছে গতিকে ময়ো কৰিব পৰা হৈ গ'লোঁ তো এনেদৰে আমাৰ বহুত আমাৰ অনুষ্ঠান চাই থকা আমাৰ দৰ্শক আছে
সেইসকল দৰ্শকক আমি অভিনন্দন জনাইছোঁ। আপোনালোকে আমাক সদায় সহযোগ কৰাৰ কাৰণে, আমাৰ সংগ দিয়াৰ কাৰণে। এই আমাৰ লগত আপোনালোকে দেখিছে আজি ইৰফান আছিক ইছলাম, তেওঁৰ দেউতাক মবিদুল ইছলাম ৰাইটাৰ হয়, ছফিয়া ইছলাম তেওঁৰ মাক হয়, তেওঁলোকৰ এগৰাকী যোগ অভ্যাস কৰা হুছেইন আহমেদ বুলি এগৰাকী ব্যৱসায়ী আছে, তেওঁলোকৰ ওচৰতে থাকে। এই আটাইবিলাক মানুহে যোগৰ অভ্যাস কৰি পেলাই যোগৰ জাগৰণটোত অংশীদাৰী হৈছে। আৰু এনেদৰে আমাৰ নিউজ 18 ৰাতিপুৱাৰ সুস্বাস্থ্য সুস্থ মন অনুষ্ঠানত বহুত মানুহ এনেদৰে আমাৰ লগত জড়িত হৈ আছে। দীপান্বিতাই কৰিছে সৰ্বাংগ আসন। সৰ্বাংগ আসন কৰিলে থাইৰয়ডৰ কাৰণে ভাল, কণ্ঠৰ কাৰণে ভাল, টনচিলাইটিছ ফ্ৰেঞ্জাইটিছৰ কাৰণে ভাল। এইটো সদায় আপোনালোকে কৰিব। আৰু ব্ৰেইনৰ যিসকল ল'ৰা ছোৱালী আছে ঘৰত পঢ়া শুনা কৰি আছে, স্কুল কলেজ ইউনিভাৰ্চিটিত পঢ়ি আছে, তেওঁলোকৰ কাৰণেও এইটো খুব দৰকাৰী। আমি কথা পাতি আছোঁ, এইটো পূৰ্ণ হলাচন মোটাপা মধুমেহ ৰোগৰ কাৰণে খুব দৰকাৰী। আমি প্ৰত্যেক দিনে আপোনালোকক যোগৰ অভ্যাসৰ কথা কওঁ, প্ৰাণায়ামৰ অভ্যাসৰ কথা কওঁ। ভস্ত্ৰিকা প্ৰাণায়াম, কপালভাতি প্ৰাণায়াম, বাহ্য প্ৰাণায়াম, উজ্জায়ী প্ৰাণায়াম, অনুলোম বিলোম, এইকেইটা হ'ল ক্ৰিয়াত্মক প্ৰাণায়াম। তাৰ লগত ভ্ৰামৰী, উদ্গৃত আৰু প্ৰণৱ প্ৰাণায়াম, এই তিনিটা হ'ল ধ্যানাত্মক প্ৰাণায়াম। এই 5টা প্ৰাণায়াম ক্ৰিয়াত্মক আৰু 3টা প্ৰাণায়াম ধ্যানাত্মক। এইকেইটা কৰি আপোনালোকে আগবাঢ়ি যাব, নিজৰ জীৱনটোক এটা স্থিতিলৈ লৈ যাব আৰু সকলোৰে লগত ভালদৰে কথা পাতিব পাৰিব। আৰু সকলোৱে কমচে কম বাহিৰত নহ'লেও ঘৰত গুণগুণাই গান গাব পাৰিব। আপোনাৰ গান শুনি আপোনাৰ চিনাকি মানুহবিলাক আপ্লুত হ'ব। আৰু এটা মিউজিক থেৰাপি হয়। আমি ডিপ্ৰেশ্যনত যোৱা পেচেণ্টৰ কাৰণে বা অন্য ৰোগীৰ কাৰণে, যিসকল ৰোগী বহুত দিনৰ ধৰি বিচনাত পৰি আছে, তেওঁলোকৰ কাৰণে মিউজিক থেৰাপি বহুত দৰকাৰ। এইটো দীপান্বিতাই শৱাসন কৰি আছে, আসনৰ পাছত বিশ্ৰাম আসন বহুত দৰকাৰ। ইৰফান আৰু ৰিপুলে কৰি আছে ভ্ৰামৰী। ভ্ৰামৰীটো এটা আমাৰ মেণ্টেল ষ্ট্ৰেছৰ কাৰণে। আৰু প্ৰণৱ প্ৰাণায়াম মৌনভাৱে প্ৰাৰ্থনা কৰোঁ আমি যে আমাক কণ্ঠ দিছে ভগৱানে। বহুত মানুহৰ কণ্ঠই নাই, যে আমাক সেই সৰ্বশক্তিমান তেওঁ আমাক এক মাত দিছে। আমি মাক মা বুলি মাতিব পাৰোঁ, দেউতাক দেউতা বুলি মাতিব পাৰোঁ। সন্মুখত থকা মানুহজনৰ লগত মই কথা পাতিব পাৰোঁ, মোৰ মনৰ কথা ক'ব পাৰোঁ, মোৰ হৃদয়ৰ আৱেগিক কথাবিলাক মই তেওঁক কৈ পেলাই মই শান্তি লাভিব পাৰোঁ। মই পুৱা গধূলি মোৰ পিতৃ মাতৃৰ সৈতে, সন্তানৰ সৈতে মই সেই ঈশ্বৰৰ ওচৰত প্ৰণিপাত কৰিব পাৰোঁ, তেওঁৰ সৈতে কথা পাতিব পাৰোঁ। মই ঘৰত থকা গৰুৰ সৈতে কথা পাতিব পাৰোঁ, মোৰ চৌপাশে থকা গছৰ লগত কথা পাতিব পাৰোঁ, প্ৰকৃতিৰ সৈতে মোৰ আলাপ। আৰু তাৰ কাৰণে মোক কণ্ঠ লাগিব।
আৰু সেই কণ্ঠৰ যাতে শুৱলা হৈ থাকে, সেই কণ্ঠ যাতে অমৃত, কণ্ঠেদি নিগৰা প্ৰত্যেকটো শব্দ যাতে অমৃতময় বাণী হিচাপে ওলাই আহে, তাৰ কাৰণে মই তোমাক প্ৰাৰ্থনা কৰিছোঁ, সেই শক্তি যাতে তুমি মোক দিয়া, আৰু সেই অমৃতময় কণ্ঠৰে যাতে জগতৰ প্ৰত্যেককে মই অমৃতময় বাণী বিলাব পাৰোঁ, মৰমৰ কথা ক'ব পাৰোঁ, স্নেহৰ কথা ক'ব পাৰোঁ, প্ৰেমৰ কথা ক'ব পাৰোঁ, ভাল পোৱাৰ কথা ক'ব পাৰোঁ। তাকে কামনা কৰি দুইখন হাতে ওপৰে মোহাৰি পেলাই গৰম কৰিব, গৰম কৰি হাতৰ তলুৱা চকুত দি চকু লাহে লাহে মেলিব। হয়, আপোনাৰ কথা শুনিবৰ কাৰণে বহুত মানুহ ৰৈ আছে। আপোনাৰ চুবুৰীৰ মানুহবিলাক, আপোনাৰ অফিচৰ মানুহবিলাক, আপোনাৰ বংশ পৰিয়ালৰ মানুহবিলাক। আপুনি যেতিয়া বিয়া এখন খাবলৈ যাব, আপুনি যেতিয়া বাৰ্থডে খাবলৈ যাব, আপোনাৰ কথা শুনিবলৈকে বহুত মানুহ ৰৈ থাকিব। বহুত মানুহ বিয়া খাবলৈ আহে যে অমুকা আহিব, তেওঁৰ সোণখেৰীয়া কথাকেইটা মই শুনি যাম, আৰু তেওঁৰ কথাকেইটা শুনি মই শিকিম কিবা এটা। এই শিকা কথাখিনি শিকাবৰ কাৰণে আপোনাৰ কণ্ঠটো নিশ্চয় ভাল হ'ব লাগিব, কণ্ঠটো শুৱলা হ'ব লাগিব, কণ্ঠৰ এক গাম্ভীৰ্যতা লাগিব, কণ্ঠৰ এক ডেপ্থ লাগিব, আৰু সেই কণ্ঠৰ এটা বেছ লাগিব। যদি বেছ নাথাকে আপোনাৰ ভইচ, আপোনাৰ ভাল লগা কথাবিলাকো মানুহৰ ভাল লগা নহ'ব পাৰে, ভাল নালাগিব পাৰে। আমি স্কুলত, আমি বিদ্যালয়ত বা মহাবিদ্যালয়ত, আমি ইউনিভাৰ্চিটিত দেখিছোঁ যে কোনোবা শিক্ষকে, ক'ৰবাত দুই এজন শিক্ষক আছে বহুত জ্ঞানী, বহুত কথা জানে, কিন্তু তেওঁৰ কণ্ঠৰ অসুবিধাৰ কাৰণে তেওঁৰ কথাবিলাক আমি 100% বুজি নাপাওঁ। আমি নোটছ পঢ়িব লগা হয় বা আকৌ বেলেগকৈ আমি ছাবজেক্টটো জানিব লগা হয়, আৰু তেওঁৰ জ্ঞানটো তেওঁৰ নোটছৰ পৰা জানিব লগা হয়, তেওঁৰ মুখৰ পৰা আমি জানিব নোৱাৰোঁ। তেনেকুৱা অসুবিধা বহুত হয়। আমি বহুত গুণী জ্ঞানী লোকক ৰাস্তাই ঘাটে লগ পাওঁ, তেওঁ ভালকৈ কথাখিনি ক'ব নোৱাৰে, আমি বুজি নাপাওঁ। তো সেইকাৰণে কণ্ঠটোৰ ঠিকে ৰখাৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিব লগা এটা বিষয়। আজি সেই বিষয়ে আমি কথা পাতিলোঁ। আৰু তুমি তেনেকুৱা ইউনিভাৰ্চিটি কলেজত তেনেকুৱা হয় নেকি যে শিক্ষকে বুজাব বিচাৰিছে কথাখিনি তোমালোকে বুজি পোৱা নাই? কিছুমান শিক্ষকৰ থাকে মাতটো স্পষ্ট নাথাকে, কয় বুজি নাপায়, তেনেকুৱা হয়। আৰু ইয়াৰ ছাৰ কিবা একুপ্ৰেছাৰ পইণ্ট আছেনে? হয়, একুপ্ৰেছাৰ পইণ্ট আমি হাত চাপৰি মাৰি এনেকৈ আমি কণ্ঠৰ ভালে ৰাখিবৰ কাৰণে আমাৰ এইখিনি জেগাত আমাৰ এইখিনি প্ৰেছাৰ দিব পাৰোঁ, এইখিনি জেগা। আৰু আমি পূৰা হাতখন চাপৰি মাৰি থাকিলে আমাৰ নামঘৰীয়াবিলাক আপোনালোকে দেখিছে, তেওঁলোকৰ মাতটো বহুত ধুনীয়া। তেওঁলোকে যেতিয়া নাম গায় গোটেই গাঁৱৰ মানুহে শুনা পায়, মাইক নালাগে তেতিয়া, গোটেই গাঁৱৰ মানুহে শুনে। আগৰ ভাওনাততো মাইক নাছিলে, আৰু তেতিয়া আকাশবাণী কৰিছিলে, গছ এজোপাত উঠি থাকে, গছত উঠি থাকে। আকাশবাণী যেতিয়া হ'ব, তেওঁ গছৰ পৰা কথাখিনি ওপৰৰ পৰা কথা কৈছে, গোটেই ৰাইজে শুনিছে তাত। তো আজিকালি মাইকত কথাখিনি ক'ব লাগে, আগৰ তেনেকুৱা মাতটোৱে তেনেকুৱা আছিলে। আৰু এই মাতৰ খেলিমেলি থাকিলেতো ভাওনা বা নাটকত তেওঁতো চৰিত্ৰ নাপায়। হয়, তেনেকুৱা দিয়ে যদিও চৰিত্ৰটো ভালকৈ ওলাই নপৰে, আৰু বাকীকেইটা চৰিত্ৰ তাতে নাইকিয়া হৈ যায়, আৰু নাটকখনে ভাল এটা ৰোল, ভাল যিটো সমাদৰ পাব লাগিছিলে সেই সমাদৰ নাপায়, বা নাটকখন জনপ্ৰিয় নহয়গৈ। আৰু আমি কণ্ঠ ভালে ৰাখিবৰ কাৰণে হাঁহিব লাগে, দিল খুলি হাঁহিব লাগে, মন খুলি হাঁহিব লাগে, সকলোৱে শুনাকৈ হাঁহিব লাগে, আৰু সেই হাঁহিয়ে যাতে সকলোকে আনন্দত ৰাখে। আৰু তেনেদৰে আজি হাঁহি পেলাই আপোনালোকেও হাঁহিব আমাৰ সৈতে। আৰু আজিকালি মানুহে হাঁহিবলৈ পাহৰি গৈছে। গুৱাহাটীত নহয়, বহুত ঠাইত আজিকালি লাফিং ক্লাব খুলিছে, মাহেকত পষেকত ফিজ দি পেলাই মানুহে তাত হাঁহিবলৈ যায়। তুমি গৈছা নেকি? মই হহুৱাবলৈ গৈছোঁ দেই তাত, যে তাতে ক্লাছ লৈ আকৌ হহুৱাবলৈ টিচাৰ লাগে, তাত টিচাৰ লাগে। তো মই তাতে হহুৱাবলৈ গ'লোঁ। তাতে অহাৰ পিছত এমভেলপত কিবা এটা দিছিলে মোক,
বোধ কৰোঁ পইচাই লাগি হয় চাগে, কিন্তু মই সেইটো কাৰোবাৰ প্ৰয়োজন আছে নিশ্চয়, কিন্তু মই মানুহক এনেই হহুৱাই ভাল পাওঁ, নিজেও হাঁহি থাকোঁ, আৰু হহুৱাবৰ কাৰণে মোৰ ফিজ ল'ব মন নগ'ল সেইদিনাখন, মই ফিজ নল'লোঁ। গতিকে আপোনালোকে হাঁহি থাকিব সদায়। জীৱনটোত এনেকুৱা ইমান ডাঙৰ ডাঙৰ বিজ্ঞাপন ওলাই থাকে বাতৰি কাগজত, টিভিত, সেই বিজ্ঞাপনৰ পিছত দৌৰোতে আমি সেই বস্তু কিনিবলৈ যাওঁ, পইচা নাথাকে, আমি ধাৰ কৰোঁ, ধাৰ কৰি বস্তু কিনো, তাৰপিছত আমি ধৰুৱাৰ ওচৰত আমি ধৰুৱা হৈ গ'লোঁ, আৰু আমি তেনেকৈ আমি কান্দিবলৈ আৰম্ভ কৰোঁ। সেই বিজ্ঞাপনৰ প্ৰতিযোগিতাত আমি আচলতে হাঁহিটো হেৰুৱাই পেলালোঁ, আৰু সেই হাঁহি আমি আকৌ উভতাই পাব লাগিব যোগৰ জৰিয়তে, প্ৰাণায়ামৰ জৰিয়তে আৰু আধ্যাত্মবাদৰ জৰিয়তে। আহকচোন আমি সকলোৱে হাঁহোঁ। হাঁহি আকৌ কেইবা প্ৰকাৰো আছে, হয়নে? মিচিকে হাঁহিলোঁ। আচ্ছা, মই এটা তুমি সৰুকৈও ক'ব পাৰিবা কোনো নুশুনাকৈ। আচ্ছা, তোমালোক যেতিয়া ছোৱালীবিলাক গৈ থাকে ইউনিভাৰ্চিটি কলেজত যেতিয়া পঢ়িছা, সন্মুখৰ পৰা ল'ৰা যেতিয়া 10জনী ছোৱালী গৈছে, এজন ল'ৰা আহিলে, তোমালোকে কেনেকৈ হাঁহা তেতিয়া? আৰু তেতিয়া যদি ল'ৰা আছে 5জন, ছোৱালী এজনী গৈছে, তেতিয়া ল'ৰাবিলাকে কেনেকৈ হাঁহে? ইউনিভাৰ্চিটিত তেনেকুৱা নাই হোৱা। ইউনিভাৰ্চিটিত নাই হোৱা, বাকী ঠাইত হয়। কলেজত হৈছিলে। তেতিয়া মিচিকে হাঁহি এটা মাৰে, হয় নাই? সেইটো কৈছোঁ, মিচিকে এটা হাঁহি মাৰিলে। তাৰপিছত আহি যায়, আমি বিয়া সবাহত গ'লোঁ, খুব হাঁহি উঠিলে, কিন্তু তাত এনেকুৱা এটা হৈ যায়, শালীনতাৰ কথা থাকে, বহুত মানুহ আছে, কথা পাতি আছে, আমি যদি হাঁহিটো ডাঙৰকৈ মাৰোঁ তেতিয়া মানুহৰ ডিষ্টাৰ্ব হ'ব পাৰে। সেইকাৰণে আমি কেনেকৈ হাঁহোঁ? খুব বেছি হাঁহি উঠিছে, কিন্তু হাঁহিটো ৰখাব পৰা নাই, আমি খুব হাঁহিলোঁ। আৰু সেই হাঁহিটোত আমাৰ লাভ কি হয়? আমাৰ লাভ হয় কি, ডিঙিটোত এটা প্ৰেছাৰ পৰে, আৰু পেটটোত এটা প্ৰেছাৰ পৰে, পেটটো এটা ভাইব্ৰেশ্যন হয়। পেটটো ভাইব্ৰেশ্যন আমাৰ লিভাৰৰ পৰা আৰম্ভ কৰি গ'ল ব্লাডাৰ, পেনক্ৰিয়াছ, গোটেইখিনি এটা এক্টিভিটিজ এটা আমাৰ ভিতৰত হৈ গ'ল। সেইকাৰণে হাঁহিটোৰ বহুত লাভ আছে। আৰু কিছুমানে আমাৰ হাঁহিটো চাই আছে, আকৌ তেওঁলোকৰ হাঁহি উঠিলে, আৰু তেওঁলোকে ভাবিছে এওঁলোকে কেলৈ হাঁহি আছে বাৰু, তেওঁলোকে ভাবোঁতে ভাবোঁতে তেওঁলোকৰ হাঁহি উঠিলে। তাৰপিছত যেতিয়া আৰু হাঁহি আমি ৰাখিব নোৱাৰিলোঁ, তেতিয়া আমি হা 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 হা। ভীমৰ হাঁহি হৈছে নি? নাই হোৱা না? ৰিবল চবেই হা, ইৰফান হা 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 হা। সুস্বাস্থ্য সুস্থ মন ইন এছ'চিয়েশ্যন উইথ ভিখান আয়ুৰ্বেদ।